महाबारियाव साथाम फरायसुलिखौ आथोनारि गाग्लोबनायनि अजद महाबारि गुदि फरायसालिनि गाहाय फोरोंगिरि प्रभात चन्द्र दासनि सायाव आथोनारि गाग्लोबनायनि अजद दैखांदों साथाम फरायसाया अजद होनाय बायदि दायनिगिरि गाहाय फोरोंगिरि प्रभात चन्द्र दासखौ गान्धीबारि पुलिसा खायो। साथाम फरायसुलिया अजद होनाय बायदिब्ला गोबाव समनिफ्रायनो नखरनि लोरबांथिखौ खाबु लानानै बेबायदि मुगैथाव खामानिखौ मावदों गाहाय फोरोंगिरि प्रभात चन्द्र दासआ। फरायसाफोरनि सायाव आथोनारि गाग्लोबनायनि बागै सोरखौबा खौरां होयोब्ला थैनायनि हुमखि होनायनिबो गोब्राब अजद दैखांदों। बेनि अनगायैबो गाहाय फोरोंगिरिया मबाइलाव गाज्रि भिडिअ दिन्थिहोनानै अजद दैखांदों आथोनारि गाग्लोबजानाय साथाम फरायसानि नखरा। नंगौ, बे मुगैथाव जाथायानो जादों तामुलपुरनि महाबारि गुदि फरायसालिनि सासे गाहाय फोरोंगिरि प्रभात चन्द्र दासनि लांसुनि आखुआ समाजनि गेजेराव नुजाथिदों। सासे गाहाय फोरोंगिरि जानानैबो बेबायदि जुनार आखुनि मुगैथाव आरो लाजिथावना हाबाखौ मावनाया समाजाव हाद्रि सारफावदों। फरायसाफोरनो मोजां बोसोन होनो गारना गावनि जुनार आखुखौसो दिन्थिदों लांसुनि गाहाय फोरोंगिरि प्रभात चन्द्र दासआ। ভাল বুলি ভাবছিলো কিন্তু ছাৰে বহুত বেয়া হেৰি কৰিলা আৰু মোৰ ছোৱালীটোৰ কাৰণে ছোৱালীজনী এনে হেৰি কৰা নাই, এনে বেলেগ একো হেৰি কৰা নাই। কৈছে কি মোক ছাৰে নহয় প্ৰাৰ্থনাৰ সময়ত চব ছোৱালীবিলাক যাব দিছে আৰু আমি দুজনে আছিলোঁ। দুজনৰ ওচৰতে মোৰ বুকুত হাত দিছে আৰু বেয়া বেয়া ভিডিঅ'বিলাক দেখাই থাকে আৰু বেলেগ ল'ৰাবিলাক আহিলে কাটি দিয়ে আৰু চুলিও গোলবা দিয়ে। চুলিও গোলবা দিয়াতে ছাৰে মানে ভৰি চৰিবিলাক টিপি থাকে আৰু বেয়া বেয়া হেৰি কৰে। সেইখিনিয়ে কৈছে ছোৱালীয়ে। মই এতিয়া ন্যায়পথত বিচাৰোঁ আৰু আজি আমি স্কুলত আলোচনা এটা কৰি আছিলোঁ মহিলা কমিটিয়ে। তাৰপিছত আমি ক'লোঁ যে গাৰ্জেনবিলাকক কৈছে তোমালোকে কি বিচাৰা? আমি কৈছোঁ কি আমি ন্যায়পথ বিচাৰোঁ। পিছত ন্যায়পথৰ কথা কওঁতে ছাৰে আৰু কৈছে কি নহয় এনেকুৱা থুলমূলকৈ থৈ দিয়া তোমালোকে। তাৰপিছত আমি আৰু ক'লোঁ নহয় আমি কিয় থুলমূলকৈ থ'ম, ইমান ডাঙৰ কথা হৈ গ'ল আৰু এইটো থুলমূলকৈ থ'ব লগা কথা নাই নহয়। তাৰপিছত আমি যেতিয়া নেকি যাই আছোঁ আৰু আমি হেৰিলৈ যাম আৰু থানালৈ, তেতিয়া ছাৰে ইফালে ছুইচাইড কৰিব খুজিছে। এতিয়া আমি থানালৈ গৈছিলোঁ আৰু থানাত কিবা কিবি কৰিলে লিখা চিখা মানে হেৰি আমাৰ ছোৱালীজনী মাহবাৰী প্ৰাথমিক বিদ্যালয়ত স্কুললৈ যায় আৰু স্কুলতো হেড ছাৰে কিবা কিবি মানে বেয়া কথা কয়, মোবাইলত বেয়া ভিডিঅ' দেখায় আৰু সেই বেয়া কৰ্মও কৰে। ঘৰতো আহে, ঘৰতো কোনো নাথাকে। তাই মই খুৰীমায়ে কওঁ, ঘৰৰ মাক নাই, মাক ঢুকাইছে, দেউতাকো বাহিৰত থাকে, আইতাকে বাহিৰত কাম কৰে। সেইকাৰণে তাই ঘৰতো কোনো নাথাকাৰ কাৰণে ঘৰতো আহি মাজে মাজে কিবা কিবি কয়। আৰু সেইদিনাখনো আহিছিল 2 তাৰিখৰ দিনা বুধবাৰে আহি কেনে তাইক কৈছে আৰু 200 টকা পইচা দিছে, দি কেনে ঘৰৰ ভিতৰত মাতি আনিছে, আনি কিবা বেয়া কৰ্ম কৰিছে আৰু কিবা কিবি। গতিকে আমাৰ ছোৱালীজনীয়ে ন্যায় পাব লাগে, সেইটোৱে আমি বিচাৰোঁ। তাই যাতে সেই হয়। প্ৰভাত চন্দ্ৰ দাস তাই বহুদিন আগতে এদিন কৈছিল আৰু বহুদিন মানে 2 মাহমান আগত কৈছিল, কিন্তু আমি ছাৰক যেতিয়া হাতে ধৰিব পৰা নাই সেইকাৰণে আমি বিশ্বাস কৰা নাছিলোঁ। সৰু ছোৱালী তাইৰ কথা বিশ্বাস কৰা নাই। কিন্তু যেতিয়া আৰু সেইদিনাখন আমি নিজে প্ৰমাণ পালোঁ, পোৱাৰ পিছত ছাৰক ধৰি কেনে আজি থানাত গতাই দিছোঁ। ন্যায় বিচাৰোঁ, আমাৰ ছোৱালীজনী যাতে ন্যায় পায় সেইটোৱে বিচাৰোঁ। কাৰণ মাক নাই আজি তাইৰ, হয়তো মাক থাকিলে আজি বহুত বেছি আগতে কৰিলে হয়, কিন্তু তাই ভয়ত আৰু ছাৰে কয় ক'ব নালাগে বুলি কয়, নক'ব কাকো, পইচা দিয়ে, সৰু ছোৱালী সিহঁতো সিমান নাজানে, সেইকাৰণে কাৰো আগত কোৱা নাছিল। কিন্তু খুৰীমায়ে হিচাপে মোৰ আগত কৈছিল আৰু
জনী ছোৱালীয়ে নহয় আৰু দুজনী ছোৱালী আছে আমাৰ এই ছোৱালীজনীয়ে নহয় আৰু দুজনী আছে গতিকে ছাৰে মানে এনেকুৱা মানুহক টাৰ্গেট কৰি লৈছে যে যোনবিলাক মানুহৰ মানে দুৰ্বলতা বেছি মানে ইহঁতৰ আইতাক আছে আইতাকে একো নাজানে আৰু এজনী ছোৱালী আছে সিহঁতৰ দেউতাক নাই মাক আছে মাকে কাম কৰিব যায় ঘৰত কোনো নাথাকে সেনেকুৱা মানুহক মানে সেই কৰি লৈছে গতিকে যি এই তিনিজনী ছোৱালী কাইলৈ বা আৰু কিমান হয় ছাৰে নিবা খুজিছিল মোৰ ছোৱালীটোক কোৱা নাই আজি হেৰি কৰিছে কি বুলি কয় আজি কেছটো দিব নালাগে হৈছে ক্ষমা খুজিছিল আৰু দৰ্জা মাৰি পেলাই ছাৰে সোমাই গৈছিল ৰুমৰ ভিতৰতে সোমাই গৈছিল মোক হাক দিছিল ক্ষমা খুজিছিল মোক মই গান্ধীবাৰী উত্তৰ গান্ধীবাৰী মাবাৰী চুবুৰীয়া আমাৰ প্ৰধান শিক্ষক মহোদয় প্ৰভাত চন্দ্ৰ দাস LP স্কুলত তাৰপিছত তাত মানে সৰু সৰু 5ৰ ক্লাছৰ ছোৱালীবিলাক 3জনক বহুত শাৰীৰিক নিৰ্যাতন কৰে মানে বুকুত টাচ কৰে ঘৰৰ ভিতৰত সোমাই যায় বাহিৰত বহিব দিলেও স্কুলৰ সময়ত ক্লাছ কৰে ঠিকেই কিন্তু ভিতৰত কিবা নহয় কিবা এটা বাহাদাকৈ ঘৰে ঘৰে যায় তিনিটা ছোৱালীৰে ঘৰত যায় কেনে জ্বৰ হ'লেও ভিতৰত যাব চাবৰ কাৰণে বা মাক দেউতাক নাথাকিলে আৰু যিটো এনেকুৱা মানে ছোৱালীবিলাকৰ যাৰ বাপেক নাই সেইবিলাক ছোৱালীক টাৰ্গেট কৰিছে যাৰ মাক নাই কিছু এটা ছোৱালীৰ মাক নাই এটা ছোৱালীৰ বাপেক নাই বাহিৰত কাম কৰে বা যাৰ মাক নাই তাৰ মানে আইতাকে বাহিৰত কাম কৰিলে এতিয়া সেনেকুৱা ছোৱালীক মানে ঘৰৰ ভিতৰত সোমাই যায় 200 টকা পইচা হাতত দিছে ছোৱালীটো দি কেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনিত থওঁ মই চাব যাম যচোন এনেকুৱা কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই ওচৰত চুমা খাইছে বুকুতেই লাগে যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা সিহঁতে ভালকৈ চাব লাগে ভালকৈ ধ্যান দিব লাগে কিন্তু এনেকুৱা যদি অসভ্যদমি কৰে আমাক এনেকুৱা টিচাৰ নালাগে আৰু আমাক ন্যায় লাগে কঠোৰ শাস্তি বিচাৰোঁ আমাক কঠোৰ শাস্তি লাগে এতিয়া বিচাৰোঁ আমি যাতে এতিয়া ছাৰে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে যাতে টিচাৰখিনি যাতে এইখিনি কৰিবলৈ মানে আৰু সাহস নকৰে আমাৰো ছোৱালী আছে বেলেগ আমি এতিয়া ছোৱালীবিলাকক টিউচন দিব ভয় কৰোঁ যদি আমি ইমান ডাঙৰ হৈছে আমাৰ ছোৱালীক যদি টিউচন দিওঁতে এনেকুৱাকৈ যদি আমি আমাৰ মানে বুকুখন কঁপি আছে কালিৰ পৰা আমি ক'ব পৰা নাই আমি কেনেকৈ ছোৱালীক বাহিৰত টিউচন দিব পাৰোঁ এটা যদি প্ৰধান শিক্ষক মহোদয় হৈ কেনে যদি এনেকুৱা দুখিত কাম কৰিব পাৰে তেতিয়াহ'লে আমি কেনেকৈ ছোৱালীক বাহিৰলৈ পঠাব পাৰোঁ টিউচন দিব পাৰোঁ হাইস্কুলত কেনেকৈ আমি ছোৱালীবিলাকক ক্লাছ কৰিব পঠাম ইমান সৰু বাচ্চা এটাকে নাবালিকা পুষ্পিতাই হোৱা নাই ছোৱালীবিলাকৰ ইমান সৰু 10-11 বছৰ সিহঁতকে শাৰীৰিক নিৰ্যাতন কৰিছে ডাঙৰ ছোৱালীক আমি কোনটো ভৰসাত টিউচন পঠাব পাৰিম মাষ্টৰৰ ওপৰত ভৰসাই আমাৰ উঠি গৈছে দেখোন আমাক এতিয়া ন্যায় লাগে বেলেগ একো নালাগে কঠোৰ শাস্তি ন্যায় লাগে শাস্তি পাব লাগে শিক্ষকজনে এনেকুৱা কৈছে অভিভাৱক তিনিজনক এনেকুৱা কৈছে আমাক মানে আমি তহঁতক পইচা হ'লেও দিম আমি মানে পইচা দিম মেনেজ কৰ ঘৰতে মেনেজ কৰ আমি সাংবাদিকো জনাব নালাগে থানাত জনাব নালাগে আমি সেইকাৰণে থানালৈ ওলাই আহিছোঁ আমাক ন্যায় লাগে নহ'লে মৰি যাম আমি আছোঁ